হেল্ল' গাইজ নমস্কাৰ। মোৰ কথাটোতো আপোনালোকে গমে পাইছা। মোক আজি 2 মাহ 2.5 মাহ ধৰি পেলাই মানে আমাৰ চৰকাৰী মঙলদৈ যিখন অসামৰিক চিকিৎসালয় চিভিল হস্পিটেল আমাৰ চৰকাৰী দৰঙৰ ভিতৰত যিখন আছে সেইখনত মই আজি 2.5 মাহ 3 মাহমান হৈছে চাগে। মোক তাৰে ডাক্তৰে মানে আমাৰ মাইকে মানে অপাৰেশ্যনটো কৰিম বুলি পেলাই ঠগি আছে। লাষ্টত মই উপায় নোহোৱা হ'ল আৰু একদিন মোক মাতছি, কৈছে কি বোলে বুধবাৰে কৰিম, তহঁতে সোমবাৰে আহ। তাৰপিছত আমি সোমবাৰে এনেকৈ গেলোঁ, যাওঁতে 2 দিন তাতে ৰাখিলা। ৰখাৰ পিছত হেৰি কৰিছে মানে যিদিনা বুধবাৰ হৈছে আৰু যিদিনা কৰা তাৰিখ সিদিনা মোক আকৌ ডাক্তৰটো কৈছে কি আমাৰ আজি এনেস্থেচিয়া ডাক্তৰটো আহিব নোৱাৰে, জ্বৰ উঠি আছে। আৰে ভাই তহঁতে যদি জ্বৰে উঠে কিবা উঠে আমাক আৰু কিয় মাতিছিলি সোমবাৰৰ পৰাই? মোৰ নাই বুলিতো 3-4 হাজাৰ টকা খৰচ হৈছে। তাতে মোৰ যিহে চৰকাৰী খাদ্য সেই খাই পেলাই তাতে আৰু জিন্দে থাকিবতো নোৱাৰে। সেইকাৰণে কিনি পেলাই ভাত খাইছোঁ 2 দিনত মানে এসাঁজ ভাতত 60 টকাকৈ, 2টা মানুহৰ 2 দিনত 3 সাঁজকৈ কিমান হয় পইচা আপোনালোকে হিচাপ কৰি। গাড়ী ভাড়া আছে, তাতে ঔষধ পাতিও 2 টাকা কিনিব লগা হৈছিল, মানে ডাক্তৰে কিনিব দিছিল। কিন্তু আমাৰ কামটো সেনেকৈ নকৰি পেলাই বুধবাৰে আমাক মাতছি, আকৌ কৈছে অহা বুধবাৰে আহিবি, তহঁতে অহা বুধবাৰে কামটো পূৰা পাক্কা কৰি দিম। কিন্তু আৰু বুধবাৰ ক'লে ৰখি থাকিবি। আজি 2.5 মাহ মানে ধৰি পেলাই আমি কষ্ট খায়ে আছোঁ, ঠগেই আছে, আৰু সেই ডাক্তৰক বিশ্বাস কৰিম নেকি? তাৰপৰাই মই ৰাতি আহি পেলাই মানে দিনত আহি পেলাই ৰাতি মই অলপ ঘৰৰ মানুহৰ লগত কথা পাতিলোঁ। পতাৰ পিছত এনেকৈ অলপমান মই পইচা এটা ল'লোঁ মানুহৰ এটাৰ তাৰপৰাই আৰু অলপ সুদত। সেই পইচা লৈ পেলাই নাই বুলি মই 30,000 টকা দি এনেকৈ তাৰমানে অভেলত মই চিকিৎসাটো কৰিলোঁ। যোৱাকালি আহি পাইছোঁ। একদিন আগত যিদিনাখনে আমাক অভেলত গৈছোঁ সিদিনাই কৰি পেলাই একদিন ৰাখি পেলাই আমাক নেক্সট পিছদিনা আমাক ঘৰত আহিব দিছে। এতিয়া মই যিয়ে নহওক মই মঙলদৈ ডাক্তৰটোক ক'ব খুজিছোঁ। ডাক্তৰটোৰ নাম হৈছে ডক্টৰ ব্ৰজেন্দ্ৰ নাথ কলিতা। সি মানে জেনেৰেল চাৰ্জাৰীত কাম কৰে মঙলদৈ চিভিলত, আৰু সি প্ৰাইভেটকৈও বহুত কাম চাম কৰে। আৰু সেয়াতে তাৰমানে সি প্ৰাইভেটত কৰিবি নেকি মোক খুজিছিল কথাটো। মই কৈছোঁ মোৰ পইচা পাতি নোহোৱা মানুহ, মই দুখীয়া মানুহ, প্ৰাইভেটত কৰিব লাগিলে মই আৰু এনেকুৱা চৰকাৰী হস্পিটেলত আহোঁ নেকি, সেনেকৈ কৈছোঁ। তাৰপিছত কামটো কৰিম দে আৰু এইবোৰ কৈ পেলাই মানে সি গুৰুত্ব নোহোৱা হৈছে। সেই ডাক্তৰটো এই মঙলদৈ চিভিলত থাকে, সেই ডাক্তৰটো ডক্টৰ ব্ৰজেন্দ্ৰ নাথ কলিতা। এনে শ্বৰ্ট নামটো হৈছে BN কলিতা। আৰু সেয়াই আৰু আমাৰ চিপাঝাৰত আছিল আগতে, তাৰপিছত ট্ৰেন্সফাৰ হৈছে এই মঙলদৈত গ'লে। এতিয়া আৰু সি মোক কৈছে কি 10,000 টকা লাগিব অপাৰেশ্যনটো কৰিব লাগিলে, আমাৰ ডাক্তৰ থাকে, নাৰ্ছ থাকে, কিবা থাকে, মানে সেইবিলাক কথাও কৈছে। মই তথাপি দিম বুলি কৈছোঁ, মানে নেদাওঁ বুলি কোৱা নাই। কিন্তু সি কিবা হ'ল তাৰ ঠগেই আছে বাজি 2.5 মাহ 3 মাহ। এতিয়া যিয়ে নহওক মই কামটো কৰিলোঁ। মই আপোনালোকক এইটোৱে ক'ব বিচাৰিছোঁ যে কেতিয়াবাও যদি কিবা ইমাৰ্জেঞ্চি হয় 2-1 টকা বেছিকৈ যাব, কিন্তু মঙলদৈ চিভিলখনত নাযাবি। সেই চিভিলখন এনেকুৱা লেতেৰাটো লেতেৰাই, তাৰ খাদ্য কি খাবি, দেখা পালে বমি আহিব। যিয়ে নহওক বাৰু দিছি চৰকাৰে সেহেঁতি বহুত। আৰু সেই ডাক্তৰটো আপোনালোকে যদি লগ পায় মোৰ ভিডিঅ'টো একবাৰ দেখাবি তাক। মই তাক বুলি কৈছোঁ আজি। মোৰ ধিক্কাৰ জনাইছোঁ সেই ডাক্তৰটো, মোৰ ঘিণ লাগে সেনেকুৱা ডাক্তৰক। মই আৰু বেছি একো নকওঁ তাৰ ওপৰত। মই ডাক্তৰটো স্ক্ৰীণত মই দেখাই আছোঁ কোনটো ডাক্তৰ, আপোনালোকে চাবি। আৰু তাৰ নম্বৰটোও মই লাগিলে দিম, আপোনালোকে ফোন কৰি পেলাই অলপমান কবি কথাটো। আৰু মই ৰিপৰ্ট গিলা আছে, কিমান দিন হৈছে আপোনালোকেতো এনেকৈ কওঁ বুলি ভাবি 2.5 মাহ 3 মাহ হৈছে। মই সেইবিলাক ৰিপৰ্ট গোটেই স্ক্ৰীণত দেখাম, আপোনালোকে চাবি। আৰু গাইজ যিয়ে নহওক মই বহুত ক'লোঁ, আপোনালোকে বহুত শুনিলে। আৰু আমাৰ এতিয়া বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেখেতে অসমখনক লৈ বহুত নতুন চিন্তা চৰ্চা কৰি আছে, বহুত ভাল কাম কৰি আছে। মই তেখেতক ক'ব বিচাৰোঁ যে আপুনি এবাৰ মঙলদৈ চিভিল হস্পিটেলখনত আহক, আৰু কিমান মানুহ সিহঁতে ভালকৈ চিকিৎসা কৰিছে সেইটো এবাৰ চকু দিয়ক। আৰু স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত ডাঙৰীয়াকো মই ক'ব বিচাৰোঁ যে এনেকুৱা ডক্তৰক মানে অসমত এপইণ্টমেণ্ট দিব নালাগে, অলপমান মানৱ দৰদী ডাক্তৰক দিয়ক, যাতে অসমৰ মানুহে আপোনালোকক দ্বিতীয়বাৰৰ কাৰণে ভোট দিয়ে। লগতে সেই এনেকুৱা ডাক্তৰবিলাকে মানে আমাৰ নিচিনা মানুহ আৰু বিশেষকৈ খুব ঠগায়, পইচা সোধে, পইচা নহ'লে কাম নকৰে, বেলেগত যাব দিয়ে। এইবিলাক বহুত কথা। আৰু এই ডাক্তৰটোৰ কথানো আৰু কি ক'ম, আজি 2.5 মাহ 3 মাহ দি ঠগাইছে। আৰু গাইজ যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট কৰি দিব। বাই বাই।